ঐ এনিমি যাচোন চাহ বনাকে আজি কি হলো ইমান কিয় চিঞৰি আছো আৰে চাচোন হাগি পেলাই ফ্লাছ নামাৰে তই চাগে এনেকুৱাকে চাকৰিনো কেতিয়া নাপাহবি চাবি ব্ৰাজালে হালধি হালধি কি লাগি আছে হালধিয়া হে সালা তেজ খোৱা হাত চুট মানে দিয়া হ'ব তোৰ ঠেণ্ডা কাম ৰংগানা কি লাগে একো ল'বলৈ অহা নাই খুৰা ঘৰত গৈছিলোঁ খুৰাই ৰুম লগত তোমাদের লগত থাকিব কৈছে যাওঁ আদৰ আবে ক' পৰা আহিল বে নমুনাটো তই খুৰাক কোৱা নাছিলি মানে আৰে খুৰাক কৈছিলো যে কাকো আহিব নিদিব বুলি আৰে খুৰা কি কৰি আছে নাজানো আৰু দেই পইচাটো আমি টাইম টু টাইম দিয়ে আছো আৰে টাইম টু টাইমে দি আছো খালি এই মাহতো দিয়া নাছিলো কৈছিলো যে অহা মাহত মিলাই দি দিম এতিয়া খুৰা কিনো কৰি আছে এই মাহৰ পইচাটো কিয় নিদিলি তই আৰে তইহে জান কিয় দিয়া নাই আমি কি জানো তইহে দিব লাগিব সেইটো তহঁতে দিবতো নোৱাৰই মোৰ মূৰতে ওলমি থাকিবি তইতো জানই আৰু আমাৰ তাত আমাৰ পাৰ্টি কৰিবলৈ পইচা নালাগে ঘৰ ভাড়া দিবলৈ পইচা ওলাব মই ধন ভালি তহঁতৰ ভাবিব পাৰ এইটো বাদ দে বহ কি কয় চাওঁগে মই নাযাওঁ বে আবে আনা বে ঐ তোৰ নামটো কি ঐ এতিয়া টাইম নাই পাছত সুধিবি তোৰ নামটো নকয় ঐ তোৰ কিবা সুধি আছে নে নাই সি মোৰ নাম ৰাজ আৰু কিবা ঐ ইমান লেভেল দিছ যে আজিহে আহিছ তেল ফাটিছে তোৰ মোৰ কি লেভেল দেখিছ আৰু এইটো কি এইটো আজিলৈকে দেখা নাই এইটো কি বস্তু মই দেখিছোঁ খুৰাই দেখা নাই চাগে ঐ যদি খুৰাই গম পালে এইবোৰ আমি খাওঁ বুলি খুৰাই লাট মাৰি দিব আমাক ইয়াৰ পৰা মই দেখিলে একো নহয় খুৰাই দেখিলে জানোৱেই নহয় কি কৰিব চা ভাই আমিও ভাড়া দি আছো তইও ভাড়া দি থাকিবি এইবোৰ কি লগা দিওঁকে আছো আকৌ এইবোৰ নিজৰ খুৰা হয় এই খুৰা ঘৰ যদি খুৰা ঘৰ থাক ন আমাৰ লগত কিয় আছ তই থাকিব পাৰোঁ কিন্তু মোক ফ্ৰীডম লাগে ঐ ফ্ৰীডম পাবলৈ তই ইয়াত থাকিবলৈ আহিছ হা কাক মক্কেল বনাব আহিছ বে তই আৰু তহঁত যে ইমান লেতেৰা হৈ থাক তহঁতৰ কি কাণ্ড জ্ঞান নাই আমি চাফা হৈ থাকোঁ লেতেৰা হৈ থাকোঁ এইটো আমাৰ কথা তই ক'বলৈ কোন আৰু মোক চব খোৱা বোৱাত টাইমত লাগিব আৰু যদি কিবা খোৱা গম পালোঁ ইনফৰমেশ্যন চব দিব পাৰোঁ এই নমুনাতে মোৰ পৰা পাব কিন্তু আৰে সেও বাদ দে ৰাতিলৈ আজি পাৰ্টি কি হ'ব সেইটো ক আজি মোৰ মাথাটো বেয়া হৈ গৈছে বিয়েৰ মোক আজি লাগিবই পইচা নাই পইচা নালাগে যা আজি মই দিম বিয়েৰ আনিবলৈ আজিৰ পৰা যদি কোনোবাই বিয়েৰ খোৱা দেখোঁ চব কথা জানোৱেই নহয় আৰু এই ৰুমটো মোৰ ঐ কি চাফা কৰিলো ই ব'ল চাই আহোঁগৈ ব'ল আবে এইটো কাৰ পাকঘৰ আৰে আমাৰ পাকঘৰ ইমান ধুনীয়া কেতিয়াবা হে ইমান ধুনীয়া পাকঘৰ গা ধুংগে নহ'লে মই অপবিত্ৰ হ'মগৈ এতিয়া এই ৰ আমি কিমান দিন হ'ল গা নোধোৱা 1 2 3 1 মাহ হ'ল কি 1 মাহ গা ধোৱা নাই সেই সিদিনা বৰষুণ তিতিছিলোঁ সিদিনাখন দি দিছিলোহে আমি এই নালাগে ৰ দি দিছিলোঁ সিদিনাখন এনেই পানী প্ৰব্লেম এই পাগলটো গা ধুবলৈ গৈছেহে পানীও নাই কি মাল খাম আজি আজিকালি মালো খাব নোৱাৰো আজি চেছ সেই এই ৰাজৰ কাৰণে একো এটা খাব নোৱাৰা হ'লোঁ আমি চব এইটো কাৰণে হৈছে হয় দে চবেই মিলি মোকেই ফচাবি তহঁতি তাকে ইয়াক খেদাব লাগিব খেদাব লাগিব তই ধুনীয়াকৈ যাবি তাক কবি তই ৰুমটো এৰি দে সি ধুনীয়াকৈ গুচি যাব কিবা এটাতো কৰিব লাগিবই কিবা এটাতো ৰাস্তা থাকিব ন তাক খেদোৱা কিবা এটাতো কৰিব লাগিবই ভাবিব লাগিব ৰে ক'ত গ'ল বে এতিয়ালৈকে বেল মাৰোতেও অহা নাই তই কোন বে তই কোন হয় বে ময়ূৰ নিমেজ ক'ত
আৰে তই আৰে বহি না ইমান দিন বনাইছ আহা বহি এই চাহকাপ খাচোন মই আকৌ বনাবলৈ এলাহ লাগিছে আৰু ক গাৰ্লফ্ৰেণ্ড বনাইছনে নাই নাই অ' মোৰ এতিয়া পাৰ্চনেল প্ৰব্লেম এটা কোন ঐ এই আমাৰ আগত জিগৰা এটা আৰে পিছত কম দে তাৰ কাহিনী মই ইয়াৰ বাকী গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই তোৰ নাই কিয় নাই নেকি তোৰ হে মানুহে প্ৰেম চেম কৰিলে মন নাজানে নেকি সেইটো কৈছোঁ নাই অ' সঁচাই মোৰ পাৰ্চনেল প্ৰব্লেম এটা হৈ আছে মানে চিনাকি ডক্টৰ আছে লাগে যদি ক এই ফটুৱা বৰ্তমান চাকৰিৰ কাৰণে লাগি আছোঁ সেইকাৰণে এইবিলাকত ইমান গুৰুত্ব দিয়া নাই আচ্ছা চাকৰি তাকে চাহ যে খোৱালি আজি বিয়ে এটাকো খোৱা নকবি আৰু এই 4 দিনৰ পৰা যি হৈ আছে আমি একো খাবই পৰা নাই কিয় আৰে আমাৰ কলেজৰ যে কুনাল সি যেনেকুৱা কৰিছিলে ছেম আমাৰ লগ হৈ আছে তহঁতক মানে পুৰা এতিয়া ব্লেকমেইল কৰি আছে আৰে নকবি বুজিছনে কি যে হৈ আছে নহয় আহিয়ে চাগে লিডাৰ নিচিনা থাকে এইটো খাব নিদিয়ে সেইটো খাব নিদিয়ে ন সিটো নিজে চব খাই থাকে হয়নে নহয় সেইটোৱে আৰু নকবি আৰু বুজিছনে পুৰা সেইটোৱে চিটুৱেশ্যন আছে আমাৰ এতিয়া গম পাওঁনে তুমি কেনেকৈ গম পালা আমাৰ লগত পিজিত আগতে এইবিলাক হৈয়ে গৈছে হয়নে নহয় অঁ তো সেইটোতো কথা তেনেহ'লে প্লেনটো কি হ'ব এতিয়া প্লেননো কিয় লাগে আগতে আমাৰ পিজিত যি কৰিছে সেইবিলাক কৰিলেই হ'ল অঁ বে এতিয়াহে মনলৈ আহিছে সেইটোকে কওঁ তেনেহ'লে হ'ল দে ঠিকে আছে দে মই যাওঁ আজি নেক্সট টাইম আহিলে কিন্তু বিয়েৰ এটা খুৱাব লাগিব আৰে নিশ্চয় খুৱাম বে ডেফিনেটলি খুৱাম বে ঠিক আছে যা বাই দে বাই ঠিক আছে যাওঁ আৰে প্লেন হৈ গ'ল পুৰা প্লেন হৈ গ'ল আৰে কি প্লেন বে মোকো ক জাষ্ট Just ৱেইট wait এণ্ড and ৱাচ জাষ্ট চাই থাকা যাতে কি হ'ব I am back. ঐ ইয়াত কি কৰি আছ চাহ বনাগি আৰু গাখীৰ চাহ খোৱা তোক মই চাই ল'ম ৰচোন তোৰ ক'ৰবাত দেখা নিচিনা লাগিছে অঁ আমাৰ ঘৰতে এটা হালোৱা ল'ৰা আছিলে সি তোৰ নিচিনা তই তাৰ নিচিনা আৰু তই নাহাঁহিবি তোকো তেনেকুৱা যেনেই লাগে ঐ চাহ হ'লনে নাই এতিয়া নহয় ৰ ইয়াৰ বেছি হৈছে কিন্তু ইয়াৰ কাম ষ্টাৰ্ট কৰি দিওঁ আমি ব'ল কাম হ'ল একদম কাম হৈ গ'ল হা কি কাম বে চাহ সি এতিয়া ওলাই যাব তোৰ স্প্ৰে ইউজ কৰিব আৰু সেই বডি স্প্ৰেটোত এতিয়া অনিমেছে আৰু মই এটা ডেঞ্জাৰ বস্তু ভৰাই থৈ দিছোঁ কি বস্তু বান্দৰ কেঁকুৰা বান্দৰ কেঁকুৰা বান্দৰ কেঁকুৰা তই বান্দৰ কেঁকুৰা চিনি নাপাৱ নাপাওঁ বান্দৰ কেঁকুৰা চিনি নোপোৱা মানুহক মই তাই ক'ম এবাৰ যদি বান্দৰ কেঁকুৰা গাত লাগি গ'ল সি খজুৱাই নাচি থাকে আৰু এতিয়া সি লগাব এতিয়া দিঅ' আৰু কৈ থাকিব য়' সি ধুনীয়া চব খায় আমাকে খাব নিদিয়ে চ' তেতিয়া সি মনে মনে চিগেট খাই থাকিব তই সেই তাক এখন ফটো মাৰিবি আৰু সেই ফটোখন মই তাৰ বাপেকলৈ পঠিয়াই দিম আৰু তাৰ পাছত তাৰ বাপেকে তাক ক'ব হেল্ল' ঐ ক'ত আছ তই যে খুৰা ঘৰলৈ যাম বুলি কৈছ লগৰ কাৰোবাৰ ঘৰত আছ তই বিয়াই খোৱা চিগাৰেট খোৱা চব ফটো পাইছোঁ মই একো কৰা নাই তই এতিয়া ঘৰলৈ আহ হেল্ল' যোৱা মাজনী এতিয়া যোৱা গৈ পেলাই বাপেৰৰ মাৰ খোৱাগে ফটো মানে তহঁতে উঠাইছিলি ঐ আমাক মাৰিব নেকি বে ভয় লাগিছে আবে তই কাক দম দিছ ফাৰ্ষ্ট ঘৰত যা তাৰপাছত আমাক মাৰিবি আহি লওঁ আহি চাই ল'ম তহঁতক আবে জানা ৰাজৰ চেপ্টাৰ ক্লোজ আজি ৰাতি পাৰ্টি মোৰ ফালৰ পৰা হ'ব ভাং খাই পগলা होला হে ৰাধিকা ভাং খাই পগলা होला আৰে কি হৈছে নহয় স্কুলত থাকোঁতে প্ৰেক্টিকেল কলেজত এতিয়া এছাইনমেণ্ট এতিয়া জবৰ কাৰণে এপ্লাই কৰি আছোঁ আবে অশান্তি লাগি গৈছে আবে বাকী এনেকৈ আছ যে মানুহজনী খবৰ কেনেকুৱা ব্ৰেকআপ হ'ল ব্ৰেকআপ
কিয় কিয় কচোন এইটো বহুত দীঘল ষ্টৰী নুসুধিবি থ শুন কি? যিহেতু এখন শ্বৰ্ট ফিল্ম ন তো আমাৰ শ্বৰ্টকৈ কৈ দে এটা বস্তুটো শ্বৰ্টকৈ কওঁ ন অঁ শ্বৰ্টকৈ ক মোৰ ভুলটো কি হ'ল জান মই তাইলৈ ৰিলেশ্যন থাকিলে মানে বেলেগৰ লগত কথা পাতিব নোৱাৰোঁ সেইটো পিছ বেলেগ কথা যে মই 4জনীমানৰ লগত কথা পাতি থাকোঁ 3জনী নে 4জনী 4জনীমান হ'ব তাই বেলেগৰ লগত কথা পাতিব নিদিওঁ সিদিনা লগৰজনীৰ লগত এছাইনমেণ্টৰ কাৰণে কথা পাতিলোঁ সেয়া দেখিলে এতিয়া সেইকাৰণেতো মই কওঁ ন চবকে ভণ্টিৰ নজৰেৰে চাবলৈ আৰে পৱন তুমি নাজানাহে এতিয়া যদি আমি সংসাৰৰ চব ছোৱালীকে ভণ্টি বুলি ভাবোঁ তেতিয়াচোন সংসাৰে আগ নাবাঢ়িব এই কথাটো হয় অ' আৰে ৰ চুপ চুপ তাই আৰ্টছৰ আছিলে নে ছায়েন্সৰ আছিলে আৰ্টছৰ আছিল সেইকাৰণে তাই বায়'লজি নিয়মবোৰ নাজানে হেই তই চুপ থাক তই বাকীখিনি ক তাইৰ মতে চব ভুল মোৰেই তাইয়ে শুদ্ধ তাইয়ে ৰাইট তাইয়ে চব জানে শুন চা এইটো তাইৰ ভুল নহয় এইটো ভগৱানৰে ভুল শুন যেতিয়া ভগৱানে ন এই গাৰ্লফ্ৰেণ্ড বস্তুটো নিৰ্মাণ কৰিছিল তাত এনেকুৱা এটা ফিচাৰ এড কৰি দিলে যে চব ক্ষেত্ৰতে তাইয়ে ৰাইট হ'ব লাগিব তাই চব মানে তাইয়ে শুদ্ধ হ'ব লাগিব চব ক্ষেত্ৰতে তাই ছোৱালীজনী ইমান ভদ্ৰ ইমান চিনচিয়াৰ কিন্তু কাজিয়া লাগিলে যে ক'ৰ পৰা যে ইমান বেয়া বেয়াকৈ গালি দিয়ে নহয় মই শুনিবই নোৱাৰোঁ আৰে এইটো তাইৰ ভুল নহয় এইটো ভগৱানৰ ভুল এই আগতে যে এটা ফিচাৰ এড কৰি দিছিল তাৰ লগতে আৰু এটা ফিচাৰ এড কৰি দিলে যেতিয়া গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডৰ কাজিয়া লাগিব ন মুঠতে পুৰা লাগি যায় আৰু কাজিয়া এইটো কিন্তু ভাবিবলগীয়া কথা কিন্তু আৰু তাতে আৰু ভগৱান শ্ৰীকৃষ্ণই 1600 গোপীৰ লগত প্ৰেম কৰিছিল ন আৰু সেই 1600 গোপীৰ পৰা প্ৰতিজনীৰ পৰা এটা এটাকৈ ফিচাৰ্ছবোৰ লৈ সেই ফিচাৰ্ছবোৰ আৰু সেই অনিমেষৰ গাৰ্লফ্ৰেণ্ডক দি দিলে আৰু ক'লে যাহ অনিমেষক কামোৰ দেগে আজি 20 দিনমান হ'ল ভাবিলোঁ এনেকৈ থাকিলে নহ'ব সিদিনা টেডি এটা লৈ তাইক লগ কৰিবলৈ গ'লোঁ তাৰপাছত যিহে হ'ল তহঁতেতো বুজি নাপাবি তহঁতেতো চাব লাগিব টেডিটো সৰু হ'ল নেকি হে যা হেল্ল' 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 পূজা কোৱা মই ক'ত আছোঁ তই য'তেই নাথাক মোক কি যায় আৰে ওলাই আহা না এই 50 টকা খৰচ কৰি আহিছোঁ ওলাই আহাচোন কি মোৰ হোষ্টেলত তই কি কৰিব আহিছ ফটোৱামি নেকি ওলাই আহাচোন মোৰ কাম নাই হা ভালে ভালে যাগে মোৰ হোষ্টেলৰ লগৰখিনি আগত ইজ্জতটো যোৱাব নালাগে যাগে কি এইটো ফাইনেল কথা অঁ ফাইনেল কথা এইটোৱে যা তোক মোৰ তোৰ নিচিনা বহুত ল'ৰা মোৰ পিছত পৰি আছে পাত্তা নিদিওঁ বুলিহে যা এতিয়া ইয়াৰ পৰা হ'ব ঠিক আছে দিয়া এইটো কি কৰোঁ পেলাইও দিব নোৱাৰা হ'লোঁ হ'ব যা তাৰপাছত এতিয়া কি কৰিম টেডিটোতো ঘূৰাই দিব নোৱাৰোঁ কাষেদি আহি থাকোঁতে মাইকী মানুহৰ দোকান এখন আছিলে জীয়েকজনীয়ে কাষতে খেলি আছিলে টেডিটো তাইকে দি দিলোঁ আৰু তাইক দিয়াৰ পাছত তাই মুখত যিটো হাঁহি দেখিলোঁ নহয় মোৰ চব দুখ নাইকিয়া গ'ল এতিয়া ছিংগল লাইফৰ শ্লোগান দি আছোঁ ৱাহ 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 দোস্তি দুখ নকৰিবি অ' ময়ূৰকো গাৰ্লফ্ৰেণ্ডে কামোৰ দিয়ে ন ঐ আজিলৈকে ময়ূৰক কোনো গাৰ্লফ্ৰেণ্ডে কামোৰ দিব পৰা নাই শুন গাৰ্লফ্ৰেণ্ডৰ মনত ন এনেকুৱা এটা ভয় ৰাখি দিব লাগে যদি কিবা কথা কয় ন 100 বাৰ ভাবিব লাগে এতিয়া চাহ মোৰ গাৰ্লফ্ৰেণ্ডে তাইৰ মনত এটা এনেকুৱা এটা ভয় সোমোৱাই দিছোঁ চাবি দেই পাপু এতিয়া মোৰ গাৰ্লফ্ৰেণ্ডক চাহ এতিয়া মোৰ গাৰ্লফ্ৰেণ্ডে মোক কথা ক'ব সাহসে নকৰে তাই মোক যদি এটা কথা কয় ন তাই 100 বাৰ ভাবিব লাগিব এতিয়া মোক চাহ বিন্দাছ লাইফ ইয়াৰ ভাল বে হেই এনেকৈ ক'ব নাপায় নহয় ছোৱালীৰ কথা নহয় 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 শুন মানে এনেকুৱা কথা নহয় ৰহ ৰ দেই ফোন এটা আহিছে মোৰ ৰহ ডাৰ্লিং কোৱা কাৰ মূৰটো কৰি আছিলি অথনিৰ পৰা ফোন ৰিচিভ কৰা নাই যে নাই এই লগৰকেইটাৰ লগত কথা পাতি আছিলোঁ সিহঁতৰ লগতে থাক তই সিহঁতক লগ পালেতো মোক পাহৰিয়ে যাওঁ আৰে তুমি এনেকুৱা কিয় ভাবিছা বাৰু থাক লগৰকেইটাৰ লগতে থাক মইনো কোন আৰু তোৰ কাৰণে দিয়া ঠিক আছে মই কাণত ধৰি পেলাই তোমাক চেল্ফি ফটোখন দি আছোঁ দিয়া নালাগে সিহঁতৰ লগতে থাক তই আৰু 500 টকা মোক গুগল পে' কৰি দিয়ে এনেই এক্সৰ লগত কথা পাতি মাথাটো মোৰ বেয়া হৈ আছে অঁ ঠিক আছে ঠিক আছে বিন্দাছ লাইফ ন শুনিলি নেকি তহঁতে অঁ এইটো নহয় ছখন কেনেকৈ শুনিছোঁ ঐ ক'ত যাওঁ আকৌ আহিলি তই এবাৰ কিন্তু তোক মই লেংটা কৰি পিটিম কিন্তু কাক লেংটা কৰি পিটিবি ঐ
ঐ ৰহ কাক হাত দিছ চিনি পোৱা নাই কাক হাত দিছ তই কাক হাত লগাই দম দিছ চালা মই তোলে ভয় কৰিছো বুলি ভাবিছ নেকি ঐ তই মাতি আন যা চাই ল'ম মই তহঁতক মাতি লৈ আহ আহি ল'ব দে মোক মাতি লৈ আহ ময়ূৰ আৰু নমিছক মাতি লওঁ তাৰপিছত তহঁতক লেংটা কৰি পিটিম ধৰি লৈ ঐ চাচোন ৰাজুতে মোক মাৰিলে ৰাজে মাৰিলে ৰাজে কিয় মাৰিলে বে তাৰ বাপেকৰ পৰা মাৰ খা সি চিধা নহ'ল হা সেইটো বোলে আমাৰ ৰিভেঞ্চ লয় বোলে ৱাই সেই ৰিভেঞ্জো লয় বাকী তোক কচোন মাৰিলে ক'ত তোক সি সেই ওচৰৰ ফিল্ডখনত মাৰিছে মোক চা মাৰি মাৰি তেজ উলিয়াই দিলে মোৰ চা ইয়াৰ বেছি হৈছে কিন্তু ব'ল ৰহ যোৱা আগত এটা কাম আছে কি দুদিন হ'ল হাগা নাই হাগি আহো যা আগে ঐ টিকা পৰিছে বে এই গৰম বে এই বাদ দে বল 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 এই বাদে বাদে বল 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 তই আহিছ না আগতে ইয়াত নাই হা নহয় মই আহিছোঁ ইয়াত মাৰ খাই গৈছোঁ মই ঐ তই তোৰ বাপেৰৰ পৰা মাৰ খোৱা চিধা নহ'লি এতিয়া আমাৰ পৰা মাৰ খাবলৈ আহিছ আৰু বেলেগ কথা ক'বলৈ তই জিন্দাই নাথাক তাত আঁঠু কঢ়াই লৈ ন এনেকুৱা মাৰিম নহয় পিঠি চিঠিৰ গাল ৰঙা কৰি পঠিয়াম বেছি কথা নকবি দেই এনেকুৱা পিটন দিম নহয় ঘৰলৈ উভতি যাব নোৱাৰিবি ঐ তোৰ কাম নাই বুলি কি আমাৰ নাই বুলি ভাবিছ নেকি যি কৰ সোনকালে কৰ আৰে তহঁতক এনেই মতা নাই এটা এটাকে চাই ল'ম ইয়াত আৰে কি চাই আছ মাৰ না তই এতিয়াহে টাইম পালি হা আহিবলৈ প্ৰথমে কি কৈছিলি এই আহিলোতো কমচে কম তেনেহ'লে চাই আছ কেলে মাৰ না মোক পিঠি ভালো চালা থৈ
ঐ বাপু বাপু ঐ বাপু কি কৰিলি তই খালাছ কৰি দিলো ঐ তোক আজি মই ঐ পাপক চাপ কি কৰিলি তই ঐ পাপক চা ঐ তোক আজি মই নেক্সট টাইম যদি দেখো মই তোক চাই ল'বি তোক মই কি কৰোঁ এই 4 বছৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ এয়াই শেষ নেকি ভাবিছিলোঁ আমি তিনিটাই চাকৰি এটা পোৱাৰ পিছত আমাৰ সপোনবোৰ পূৰণ কৰিম বুলি তহঁতৰ বকনিবোৰ বৰ মনত পৰিব তহঁতৰ লগত কৰা সেই ফূৰ্তিবোৰ তহঁতৰ লগত পতা সেই ফটো আমিবোৰ কিতাপ পঢ়িব নোৱাৰিম আৰু জীৱনৰ চকাটো যে এনেকৈ ঘূৰি যাব কোনে জানে এদিনটো এদিন ইয়াৰ পৰা আমি যাবই লাগিব আমি পাৰ কৰা সেই সময়বোৰ পুনৰ ঘূৰি আহিব নাচাগে আমাৰ জীৱনলৈ কোনে জানে ঐ মন চন মাৰিছ যে কি হ'ল যাবগৈ লাগিব নহয় আজি যাবতো লাগিবই ঐ পাপু পেকিং কৰিলি তই কৰা নাই দেলৈকে যা পেকিং কৰগৈ যা দে ৰ ট্ৰুথ নে ডেয়াৰ ট্ৰুথ সত্য ক'ব ৰাশিকা চিনি পাওঁনে ৰাশিকা আৰে ৰাশিকা তোৰ বেষ্ট ফ্ৰেণ্ডৰ কাজজনী নাথাকে মই জানো মঙলত কিছ হৈ গ'ল তোৰ বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে দিনা তোৰ বেষ্ট ফ্ৰেণ্ডৰ কাজটোৰ লগত পাকঘৰত কিছ কৰি আছ হোৱাট ইজ দিছ কেটাক দা পিছ আরে চাচোন হাগি পেলাই ফ্লাছ নামাৰে তই চাগে সেইটো আৰে মই জাষ্ট ৱাৰ্কআউট দিছোঁ চুট মাৰি তোক আজি মই ব্ৰাছডালে হালধি কি লাগি আছে হালধিয়া ময়ূৰকাল হালধি কি লাগি আছে কি হ'ল সম্পৰ্কটো অনেক হয় কিন্তু বন্ধুত্বতকৈ ডাঙৰ সম্পৰ্কনো কি হয় বন্ধুত্ব হয়তো তেজৰ সম্পৰ্ক নহয় কিন্তু তেজৰ সম্পৰ্কতকৈ কমো নহয় যাৰ কান্ধত সঁচা বন্ধুত্বৰ হাত আছে তেওঁ আটাইতকৈ সৌভাগ্যৱান তেজৰ সম্পৰ্ক নোহোৱাকৈ যিয়ে তোমাক মনৰ এটি কোণত অতি সযতনে আঁকোৱালি লয় সেই সম্পৰ্কৰ নামেই হ'ল বন্ধুত্ব মানে অহেতুক পগলামি আৰু সীমাহীন ভালপোৱা বন্ধুত্ব এনে এটি সম্পৰ্ক যাৰ কোনো ডেফিনিশ্যন নাই প্ৰকৃত বন্ধুজনক কেতিয়াও মুখেৰে একো খুলি ক'ব নালাগে
তোমাৰ এষাৰি মাতেই যাৰ ওচৰত যথেষ্ট, সেইজনে তোমাৰ বন্ধু, যিয়ে তোমাক সকলো পৰিস্থিতিতে সাহস দিব আৰু ক'ব, কি হ'ল, মই আছো নহয়। চাবি দি দিওঁ ন? দি দেখিছা দাদা এইটো চাবি লোৱা। দে মাজে মাজে আহি থাকিবি, যাওঁ দিয়া। ভালকৈ থাকিবি দিয়া, বাই। সেইজনেই তোমাৰ বন্ধু। এই পৃথিৱীত বন্ধু সকলোৰে থাকে, কিছুমান স্বাৰ্থৰ বাবে আৰু হৃদয়ৰে বন্ধুত্বৰ প্ৰতিশ্ৰুতি পালন কৰি থাকে। মোৰ লগতো আছে এনে দুই ধৰণৰ বন্ধু। ময়ো ক'ব পাৰোঁ মই যে নহয় অকলশৰীয়া। নাপাহৰ চাগে। সদায় কণ্টেক্ট কৰি থাকিবি আৰু পাৰিলে টয়লেটটো চাফা কৰি ৰাখিবি। আৰু ছোৱালীৰ লগত কথা পাতিলে মোৰ টিপছবোৰ মনত ৰাখিবি। আৰু পাপু, ল'ৰাবোৰক ছোৱালী বুলি ভাবি কথা পাতি নাথাকিবি কেতিয়াও দেই ফোনত। মনত ৰাখিম সদায় তহঁতক। আৰু পাপু, ট্ৰুথ এণ্ড ডেয়াৰ খেলি কাকো তেনেকুৱা ডেয়াৰ নিদিবি। দেখিছ নহয় ময়ূৰৰ গাৰ্লফ্ৰেণ্ডক কিছ কৰাৰ কথাটো কেনেকৈ ওলাই গ'ল। এইটো হিচাপ ল'ম মই কেতিয়াবা। আৰু পাহৰিলেও মাৰ খাবি, বুজিছ নাই? বন্ধুত্ব কেৱল এটি শব্দ নহয়, নহয় ই মাথো এটি সম্পৰ্ক। ই হ'ল এক নীৰৱ প্ৰতিশ্ৰুতি। ভবা নাছিলোঁ কেতিয়াও যে অচিনাকি চহৰত অচিনাকি হৈ লগ পোৱা এই হাৰামী দুটাই শেষত এইদৰে কন্দুৱাব। হয়তো সেইবাবে কোৱা হয় ৰুমমেটছ বাই চান্স, ফ্ৰেণ্ডছ বাই চইচ। रास्ते हम चले थे अब खाली है साथ तेरा छोड़ा, तन्हाई सारी है, दिन भी अब रात है, खुशियों को छोड़ के यादें जो बची है दिल को तोड़ दे, टूटे हम से कोई जोड़ा ना पा, दिल से बस खुद अब ये दौड़ना आया, टूटे 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 टूटे